নমস্কাৰ, আটাইকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মছন্দৰী শাকৰ এবিধ পিটিকাৰ ৰেচিপি। মছন্দৰী শাক খুব উপকাৰী হয়। ইয়াত আমাৰ শৰীৰৰ বাবে লাগতিয়াল বহুতো উপাদান থকাৰ উপৰিও ই এণ্টি-বেক্টেৰিয়েল হয়, এণ্টি এজিং হয়, লগতে আমাৰ ইমিউনিটি ছিষ্টেমটো এক্টিভ কৰিব পাৰে আৰু ই পেটৰ বাবেও বহুত উপকাৰী হয়। আহকচোন আমি এই ৰেচিপিটো কিদৰে বনালোঁ চাই লওঁ। ইয়াৰ বাবে আমাক লাগিব মছন্দৰী শাক, এইখিনি মই ধুই চাফা কৰি লৈছোঁ। কেঁচা জলকীয়া লাগিব, নহৰু লাগিব, বিলাহী, নিমখ আৰু মিঠাতেল। এই ৰেচিপিবোৰত কণ বিলাহী দিলে বেছি ভাল হয় খাবলৈ। এতিয়া আহক আমি ইয়াক কিদৰে বনালোঁ চাই লওঁ। প্ৰথমতে মই মছন্দৰীৰ পাতখিনি এটা টিফিন বাতিত দি দিছোঁ। এইদৰে গোটেইখিনি পাত মই টিফিন বাতিটো তেনেদৰে দি দিম। এতিয়া ইয়াতে মই নহৰু কেইফুটা দি দিছোঁ। বিলাহীখিনিও দি দিছোঁ একেলগে। জলকীয়া কেইটা দি দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ল'ব পাৰে। এতিয়া নিমখখিনি দি দিম। আৰু গোটেইখিনি এবাৰ হাতেৰে ভালদৰে মিহলি কৰি দিম। এতিয়া এইখিনি মই প্ৰেছাৰ কুকাৰত ভাত বহাইছিলোঁ, মই তাতে টিফিন বাতিটো দি দিম। ঢাকনিখন মাৰি টিফিন বাতিটো দি দিছোঁ। এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি মই এটা চিটি অহালৈ অপেক্ষা কৰিম। এতিয়া প্ৰেছাৰ কুকাৰৰ এটা চিটি আহিলে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু প্ৰেছাৰ কুকাৰৰ চিটি যোৱাৰ পিছত এইখিনি ঠাণ্ডা হ'ল। এইখিনি এতিয়া মই এটা বাতিত উলিয়াই ল'ম। দেখিছে আমাৰ মিশ্ৰণটো হৈ গ'ল। এইখিনি মই এটা বাতিত উলিয়াই লৈছোঁ। আৰু গোটেইখিনি মই ভালদৰে পিটিকি ল'ম, যাতে নহৰু, জলকীয়া, বিলাহী আৰু মছন্দৰী শাকখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এয়া আমাৰ পিটিকাখিনি হৈছে। এতিয়া ইয়াতে অকণমান কেঁচা মিঠাতেল দি দিম। মিঠাতেল দিলে সোৱাদটো বেছি ভাল হয়। এতিয়া এইখিনি ভালদৰে লৰাই দিম। আমাৰ মছন্দৰী শাকৰ পিটিকাখিনি ৰেডি হৈ গ'ল। এইখিনি খাবলৈ খুবেই সুস্বাদু হয়। আপোনালোকে বনাই চাবচোন। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।